সফল ব্যক্তি এজন হ'বলৈ মানুহৰ জীৱনত 4টা গুণ মুঠেই প্ৰয়োজন। ইয়াৰে ভিতৰত প্ৰথম গুণটো হৈছে মায়া। এই পৃথিৱীত মানুহে যিমানবোৰ নিজ চকুৰে দেখা পায় সেইখিনিৰ ওপৰতহে গুৰুত্ব দিব লাগে। যিবোৰ অন্ধবিশ্বাস সেইবোৰৰ ওপৰত কেতিয়াও গুৰুত্ব দিব নালাগে, কাৰণ নেদেখাবোৰ সদায় বাস্তৱীয়। 2 নম্বৰটো হৈছে লোভ। মানুহে যিমান পাৰে এই লোভ বোলা বস্তুটো নিজকে সদায় নিজ পৰিমাণে সামৰি থৈ দিব লাগে, কাৰণ মানুহে যিমানখিনি নিজৰ ওপৰত আছে সেইখিনিতে গুৰুত্ব দিব লাগে। যদি তাতোতকৈ কেনেকৈ কম সময়ৰ ভিতৰতে সেইখিনিতে আৰু বেছি পোৱা যায় সেইটো আশা কৰি থাকে, তেন্তে পোৱাখিনিও নাইকিয়া হৈ যায় বা নিজৰখিনিও হেৰুৱা যায়। 3 নম্বৰ হৈছে ক্ৰোধ। মানুহৰ জীৱনত ই এটা অন্য বস্তু, কাৰণ সকলোৰে খং থাকে, কিন্তু খঙৰ সময়ত মানুহে নিজকে ধৈৰ্য ধৰি কেনেকৈ আমি এই খংটো নাইকিয়া কৰিলে ভাল হ'ব বা খং উঠাৰ সময়ত আমি নিজকে কি কৰিলে ভাল হ'ব সেইটোহে ভাবিব লাগে। এই খঙৰ ফলত আপুনি নানা ধৰণৰ বস্তু হেৰুৱাবও পাৰে, নানা ধৰণৰ বস্তু আপুনি ধ্বংস কৰিব পাৰে, কাৰণ মানুহৰ খংটো নিজকে কেতিয়াও কণ্ট্ৰল কৰিব পৰা নাযায়। গতিকে আপুনি নিজকে খং উঠিলে এনেকৈ এটা কাম কৰক যিটো কাম কৰিলে আপোনাৰ সকলোবোৰ দুখ আঁতৰি গুচি যায়। ইয়াৰে পিছত একেবাৰে শেষৰটো গুণ হৈছে ধৈৰ্য। এই 3টা গুণতকৈ এইটো গুণ মুঠেই প্ৰয়োজন, কাৰণ সকলো মানুহৰে ধৈৰ্য নাথাকে। হয়তো কিছুমান সোনকালে আগুৱাই যাব বিচাৰে, হয়তো কিছুমান দেৰিকৈ আগুৱাই। ঠিক তেনেকৈ আপুনি যদি ধৈৰ্য ধৰে সকলোৰে এদিন নহয় এদিন হ'বই, কাৰোবাৰ আগ কাৰোবাৰ পিছ। আমি সেইখিনিকে ধৈৰ্য নধৰি আমি যিমান পাওঁ ইজনক পিছলৈ ঠেলি মই আগুৱাই যাব বিচাৰোঁ বা সিজনক পিছলৈ ঠেলি মই আগুৱাই যাব বিচাৰোঁ, ঠিক তেনেকৈ আমি আগুৱাই গৈ আছোঁ। গতিকে পৰাপক্ষত আমি সকলোৱে ধৈৰ্য ধৰাটো উচিত, কাৰণ ভগৱানে চবৰে বাবে একো একোখন কপাল লিখি থৈ গৈছে আৰু চবৰে বাবে একো একোটা বস্তু নিৰ্ধাৰিত কৰি থৈ গৈছে, আৰু সেই বস্তুটো কোন সময়ত দিব তেওঁহে জানে। গতিকে আমি ইমান উত্তেজিত নহয়, নিজকে বহুত ধৈৰ্য সহকাৰে আগুৱাই লৈ যোৱা উচিত।